হেল্ল' গাইজ আজি আমি ভিডিঅ' আপলোড কৰিছোঁ আছাম হিষ্টৰীৰ ওপৰত যিবোৰ বহুত দৰকাৰী আছাম ডাইৰেক্ট বা APSCৰ কাৰণে বহুত দৰকাৰী কুৱেশ্যন তো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ ইয়াৰে প্ৰথম প্ৰশ্ন যদি আলোচনা কৰিম হুইচ অফ দ্য ফলোয়িং টলেষ্ট এক্সাইটিং টেম্পল ইন আছাম উত্তৰ হ'ব শিৱ টেম্পল শিৱসাগৰ 2 নম্বৰ ফালে যাওঁ ডিমাপুৰ ৱাজ চিটুৱেটেড অন দ্য বেংক অফ দ্য হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডিমাপুৰ কোনটো নদীৰ পাৰত আছে বুলি সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব ধনশিৰি নদী 3 নম্বৰ ফালে যাওঁ The temple of the Umananda is associated with the god Ganesha হ'ব গণেশ ভগৱানৰ লগত সংযুক্ত হৈ আছে তো 4 নম্বৰ প্ৰশ্ন ইন এনচিয়েণ্ট টাইম অফ দ্য বিগ মাৰ্চেণ্ট অফ আছাম ৱৰ জেনেৰেলি ফ্ৰম দ্য কমিউনিটি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলিতাসকলৰ লগত সংগতি আছে ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ দ্য ডিমাপুৰ কোনটো কাৰ মানে ৰাজধানী বুলি সুধিছে তো ইয়াৰ হ'ব কছাৰী কিংডমছৰ ৰাজধানী আছিল ডিমাপুৰ 6 নম্বৰ প্ৰশ্নৰ ফালে যাওঁ হোৱাট ইজ দ্য ইউজুৱেল শ্বেপ অফ দ্য কছাৰী কইনছ মানে কছাৰী কিংডমছত এটা কইনছ আছিল সেই কইনছৰ শ্বেপ কেনেকুৱা আছিল বুলি সুধিছে তো ইয়াতে ৰাউণ্ড শ্বেপ হ'ব এণ্ড 7 নম্বৰ প্ৰশ্নৰ ফালে যাওঁ দ্য চুতীয়া কিংডমছ ৱাজ এনেক্সড বাই আহোম ডিউৰিং দ্য ৰিজন অফ চুহুংমুং মানে আহোমসকলে কাৰ ৰাজত্ব কালত চুতীয়া কিংডমছক নিজৰ কৰি লৈছিল বুলি সুধিছে তো ইয়াতে হ'ব চুহুংমুঙৰ আমাৰ 8 নম্বৰ প্ৰশ্নৰ ফালে যাওঁ দ্য লাষ্ট কেপিটেল অফ কছাৰী কিংছ ৱাজ কছাৰী কিংডমৰ লাষ্ট কেপিটেল কি আছিল তো ইয়াতে হ'ব খাছপুৰ তো আজি আমাৰ দুটা অন্তিম কুৱেশ্যনবোৰৰ ফালে যাওঁ 2 নম্বৰ একেবাৰে 9 নম্বৰ প্ৰশ্ন হৈছে দ্য ফাৰ্ষ্ট মেমৰিয়া আপৰাইজিং ষ্টাৰ্টেড ইন দ্য ৰিজন অফ কাৰ কালত মেমৰিয়া ৰাইজিং হৈছিল তো ইয়াতে হ'ব লক্ষ্মী সিংহ হ'ব এণ্ড লাষ্ট কুৱেশ্যন এটা আছে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন তো ইয়াতে হ'ব 1449 আজি আমি মধ্যযুগৰ অসমৰ পৰা 10টা কুৱেশ্যন আলোচনা কৰিলোঁ এনেকৈ আগলৈ কুৱেশ্যনবোৰ আলোচনা কৰি গৈ থাকিম প্ৰতিদিনে আপোনালোকে পাব সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক এটা দিব বুলি আশা ৰাখিছোঁ আজিলৈ এইখিনি আছিল ধন্যবাদ